মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি তোমালোকৰ আপোন পাঠৰ অষ্টমটো পাঠ নিশাচৰ প্ৰাণীবোৰ এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। আমাৰ চাৰিওফালে আমি যিবোৰ জীৱ জন্তু দেখি থাকোঁ, এইবোৰৰ ভিতৰত কিছুমান প্ৰাণী নিশাচৰ। নিশাচৰ মানে ৰাতি যি ফুৰে বা চৰে। আচলতে নিশাচৰ প্ৰাণীবোৰৰ দেহটো ৰাতিৰ পৰিৱেশৰ লগত খাপ খাব পৰাকৈ গঠন কৰা হৈছে। মন কৰিবচোন কথাটো। আৰু সেইকাৰণে ইহঁতে ৰাতিহে খাদ্যৰ সন্ধান কৰি ফুৰে। এতিয়া চোৱাচোন ফটো এইখনত। এয়া মেকুৰী, এইটো বাদুলি, এইটো ফেঁচা, এন্দুৰ, নিগনি। অৱশ্যে এন্দুৰৰ আটাইতকৈ সৰু ভাগটো নিগনি দেই, মন কৰিবা। আৰু এইটো শিয়াল। এইবোৰ নিশাচৰ প্ৰাণী। তোমালোকৰ যিটো পাঠ নিশাচৰ প্ৰাণীবোৰ, তাতে 3বিধ নিশাচৰ প্ৰাণীৰ কথা আলোচনা কৰিছে। আৰু ইয়াৰে প্ৰথমটো হ'ল মেকুৰী। মেকুৰী পোহনীয়া প্ৰাণী। পিছে ইনো ৰাতিহে ওলায়নে? তেনে প্ৰশ্ন এটা মনলৈ অহা নাই জানো? মেকুৰীৰ চকুকেইটালৈ মন কৰিছানে? ইয়াৰ দৃষ্টিশক্তি প্ৰবল। কম পোহৰতো, মানে 1/6 পোহৰত মেকুৰীয়ে বস্তু এটা মনিব পাৰে, মানে দেখিব পাৰে। আৰু শ্ৰৱণ শক্তিও বহুত মেকুৰীৰ। কিবা এটা ওচৰেদি গ'লেই ই শুনা পায় আৰু সজাগ হয়। কেতিয়াবাতো বস্তুটো ধৰাৰ কাৰণেও সি উদ্যত হৈ পৰে। মন কৰিবচোন কথাটো। কম পোহৰত মেকুৰীয়ে কেনেকৈ দেখা পায়? মানুহকে আদি কৰি সকলো জীৱ জন্তুৰ চকুত ৰেটিনা নামৰ এক অংশ থাকে। ৰেটিনাত বস্তু এটাৰ প্ৰতিবিম্ব গঠন হয়। বস্তু এটাৰ পোহৰ মেকুৰীৰ চকুত পৰে, তাৰ পাছত প্ৰতিফলক পৃষ্ঠলৈ যায়। এইখনৰ নাম টাপেটাম লুচিডাম। মেকুৰীৰ চকুত ৰ'ড চেল নামৰ কোষবিধ বেছিকৈ থাকে বাবে প্ৰতিফলক পৃষ্ঠই পঠোৱা পোহৰ ৰ'ড চেলৰ জৰিয়তে বাহিৰ হয়। এইবাবেই ৰেটিনাত পোহৰৰ পৰিমাণ বাঢ়ে আৰু আন্ধাৰত ইহঁতৰ চকু দুটা উজ্বলি উঠে। পাঠটিত থকা দ্বিতীয়বিধ নিশাচৰ প্ৰাণী হ'ল বাদুলি। বাদুলিয়ে চৰাইৰ দৰে উৰে, কিন্তু কণী নাপাৰে। বাদুলিয়ে পোৱালি জন্ম দিয়ে। সেয়ে বাদুলিক স্তন্যপায়ী প্ৰাণী বোলে। বাদুলিয়েই একমাত্ৰ স্তন্যপায়ী প্ৰাণী যিয়ে উৰিব পাৰে। বাদুলিৰ পাখি আছেনে নাই বাৰু? উত্তৰটো হ'ল নাই। দুখন পাতল ছাল উৰাৰ সময়ত ইহঁতে ব্যৱহাৰ কৰে। পৃথিৱীত 11,000 বিধ প্ৰজাতিৰ বাদুলি আছে। কিছুমান বাদুলিয়ে গছৰ ফল মূল খায়, আন কিছুমানে কীট পতংগ ধৰি খায়। এইবোৰৰ 70% পতংগভোজী, বাকীখিনিৰ বেছিভাগেই ফলভোজী। আমাৰ অসমত 2টা জাতৰ বাদুলি পোৱা যায়। এবিধ চুঙা বাদুলি আৰু আনবিধ বৰ বাদুলি। চুঙা বাদুলিবিলাক আকাৰত সৰু। ইহঁতে মানুহ নথকা ঘৰৰ চিলিঙত জাকে জাকে বাস কৰে। ইহঁতে গধূলি সময়ত উৰি ফুৰা ফৰিং, জিয়া, গুবৰুৱা আদি পতংগবোৰ খায়। বৰবাদুলিবোৰ আকাৰত ডাঙৰ। ইহঁতে
গছৰ ওপৰত বাস কৰে। ইহঁতে পকা ফল মূল আদি খাই মানুহৰ অপকাৰ কৰে। বাদুলিয়ে আন্ধাৰত উৰি ফুৰে। বাদুলিয়ে খাদ্য বিচাৰি খায়। কিন্তু বাদুলিৰ দৃষ্টিশক্তি প্ৰবলো নহয়। তেনে ক্ষেত্ৰত বাদুলিয়ে এই কামবোৰ কেনেদৰে কৰে? ঘোৰ অন্ধকাৰত ফুৰিবলৈ বাদুলিয়ে চকুৰ সলনি কাণহে ব্যৱহাৰ কৰে। বাদুলিয়ে কিছুমান শব্দৰ সৃষ্টি কৰে, যিবোৰ কেৱল বাদুলিয়েহে শুনা পায়। উৰি ফুৰোতে বাদুলিয়ে এনে কিছুমান শব্দৰ সৃষ্টি কৰি গৈ থাকে। আগে আগে শব্দটো গৈ থাকে আৰু পাছে পাছে বাদুলি গৈ থাকে। এইদৰেই বাদুলিয়ে সন্মুখত থকা বাধা আৰু খাদ্যবস্তুৰ সন্ধান পায়। তোমালোকৰ পাঠত থকা শেষৰটো নিশাচৰ প্ৰাণী হ'ল জোনাকী পৰুৱা। পোহৰ নিৰ্গত কৰি উৰি ফুৰিব পৰা পতংগবোৰক জোনাকী পৰুৱা বোলে। ইহঁতৰ দেহৰ পাছফালৰ অংশৰ তলৰ ফালে হালধীয়া আৰু কমলা ৰঙৰ পোহৰ নিৰ্গত কৰিব পৰা গ্ৰন্থি থাকে। ইহঁতৰ দেহত লুচিফেৰিন নামৰ এবিধ পদাৰ্থ থাকে, যাৰ লগত অক্সিজেন লগ লাগিলে পোহৰ উৎপন্ন হয়। সঙ্গীক আকৰ্ষণ কৰাৰ উপৰিও চিকাৰ কৰিবলৈ জোনাকী পৰুৱাই পোহৰ নিৰ্গত কৰে। শিক্ষাৰ্থীসকল, পাঠটোৰ আলোচনা এনেদৰে তোমালোকৰ আগত আগবঢ়োৱা হ'ল। তোমালোকৰ যদি কিবা নুবুজাকৈ থাকি গ'ল, তোমালোকে সুধিব পাৰিবা। অন্য এটা পাঠৰ আলোচনা পুনৰ তোমালোকলৈ আগবঢ়াম। সকলো কুশলে থাকা।